হেল্ল' গাইজ, আজি আপোনালোকক মই এগ হেয়াৰ মাস্কৰ বিষয়ে ক'বলৈ লৈছোঁ। এগ হেয়াৰ মাস্কে চুলি ছফ্ট আৰু চিল্কি কৰাৰ লগতে চুলিৰ সকলো সমস্যা নাইকিয়া কৰিব। তাৰ বাবে মই এটা এগ লৈছোঁ আৰু মই এটা নেমু লৈছোঁ। নেমুৱেও আমাৰ চুলিত এটা ধুনীয়া চাইন আনি দিয়ে। চুলি সৰাৰ মেইন কাৰণ ড্ৰাই হেয়াৰ। যদি চুলি বহুত বেছি শুকান হয় তেতিয়াই চুলি সৰা আৰম্ভ হয়। সেয়ে চুলি মইশ্চাৰাইজ হোৱা বহুত প্ৰয়োজন। এগ যিয়ে আমাৰ চুলি মইশ্চাৰাইজ কৰিব, চুলিৰ গুৰি মজবুত কৰিব আৰু চুলি সৰা কমাব। চুলিৰ যিকোনো সমস্যা সমাধান কৰে এগে, কাৰণ বহুত বেছি পৰিমাণে এগত ভিটামিন থাকে যিয়ে আমাৰ চুলি মজবুত কৰি তোলে। এগত যি প্ৰটিন থাকে যাৰ বাবে চুলিৰ এটা ধুনীয়া চাইন আহে। যদি আমাৰ চুলি গুৰি পৰাই মজবুত হয় তেতিয়াই চুলি সৰা বন্ধ হয় আৰু চুলি দীঘল হ'বলৈ ধৰে। আৰু লগতে চুলিৰ যি আগ ফটাৰ সমস্যা আছে সেয়াও নাইকিয়া হয়। মই এনেকৈ গোটেই চুলিখিনি লগোৱাৰ পাছত প্ৰায় এঘণ্টাৰ বাবে ৰাখিম। তাৰ পাছত মই শ্বেম্পু কৰি দিম। আপোনালোকেও সপ্তাহত যদি এনেকৈ এগ হেয়াৰ মাস্কটো ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰো চুলিৰ সকলো সমস্যা নাইকিয়া হ'ব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছ' থেংক ইউ।